নমস্কাৰ প্ৰিয় বন্ধুসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছো। নম্বৰ হাতটো হ'ল আয়ৈ দেহি জহৰ মহৰ কি পোকৰ টিকাত পোহৰ। ভাবি কওকচোন উত্তৰটো কি হ'ব? সময় মাত্ৰ 3 ছেকেণ্ড। উত্তৰটো হ'ল জোনাকী পৰুৱা। প্ৰিয় বন্ধুসকল, 2 নম্বৰ হাতটো হ'ল হাবিৰ পৰা ওলাল বুঢ়ী বুঢ়ীৰ চকু 12 কুৰি। উত্তৰটো কি হ'ব কওকচোন? উত্তৰ চালনী। বন্ধুসকল 3 নম্বৰ হাতটো হ'ল এটা মাছৰ দোকান ফিছা ভুৰ মাৰিলেই সকলো মিছা। উত্তৰটো হ'ল নাও। বন্ধুসকল আৰু এটা হাতৰ হ'ল এডাল ইকৰা গণগণ গাঁঠি সাগৰতে পেলালে ময়ূৰ যেন পাখি। উত্তৰটো হ'ল মাছ মৰা জাল। বন্ধুসকল আৰু এটা হাতৰ কি বস্তু টানিলে ছুটি হয় না টানিলে দীঘল হয়, কওকচোন কি হ'ব পাৰে? ইয়াৰ উত্তৰ হ'ল বিৰি। আৰু এটা হাতৰ হ'ল আফুতে খুলিহে তৃপ্তি পায় যাওঁতে মাৰি বাৰে বাৰে চাই, কি কওকচোন বাৰু? ইয়াৰ উত্তৰটো হ'ল তলা চাবি। প্ৰিয় বন্ধুসকল আৰু এটা হাতৰ হ'ল এটা নিগনি ইহদান কুটে মেংগুৰত ধৰিলে জাপ মাৰি উঠে। উত্তৰটো কি হ'ব ক'বচোন? ইয়াৰ উত্তৰটো হ'ল ডেকি। আৰু এটা হাতৰ হ'ল এডাল মাৰলি দুখন চাল নবন্দাকৈ থাকে হৰপতি কাল। ইয়াৰ উত্তৰ হ'ল কলাপাত। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা নতুন হাতৰটো হ'ল ওপৰত জৈ তলত পানী বুঢ়াই থাকে টানি টানি। ইয়াৰ উত্তৰটো কি হ'ব কমেণ্ট বক্সত জনাব।